দোকানখন আমাৰ ৰঙামাটি মাছমজিয়াতে হয়। মুম্বাই গিফ্ট এণ্ড কছমেটিক নামেৰে আমি দোকানখন নাম ৰাখিছোঁ। গতিকে আজি আমি অপেনিং কৰিছোঁ 21 তাৰিখে। তো তেতিয়াৰ পৰাই আমাৰ দোকানখনত অফাৰ চলি আছিলে, আজিলৈকেও আছে আৰু থাকিবই। কাষ্টমাৰ ইয়াত গিফ্টৰ বস্তু পোৱা যায়, যিবিলাক ব্যৱহাৰী বিয়াৰ কাৰণে এইবিলাক পোৱা যায়। ল'ৰা ছোৱালী যিবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ ইয়াত কলম খাতা এইবিলাক উপলব্ধ আছে। লগতে যিবিলাক কছমেটিকৰ চেণ্টৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ ফেচ ৱাছ, ফুল চব আছে আমাৰ ইয়াত। যি লাগে আৰু যদি আপোনালোকে বিচাৰে যে এইটো আমাৰ দোকানত নাই, সেইটোও আমি আনি দিবলৈ আপোনালোকক সহায় কৰিম। নিশ্চয় পাব। এই ৰঙামাটিৰ একদম ক্লাবৰ লগতে, একদম পথৰ কাষতে। তো আমাৰ দোকানখন অপেনিং কৰা 1 মাহমান হ'ল, এতিয়াও নতুন বুলি ক'ব পাৰি। গতিকে মই এই ৰঙামাটি অঞ্চলৰ আৰু বিভিন্ন ঠাইৰ মানুহক মই ক'ব বিচাৰিম যে আমাৰ এই মুম্বাই গিফ্ট এণ্ড কছমেটিক দোকানখনত আহক আৰু আপোনালোকে আমাৰ দোকানৰ পৰা অফাৰটো আপোনালোকে উপভোগ কৰক।